নমস্কাৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান মত বিনিময়। আজি মত বিনিময় অনুষ্ঠানলৈ মই আমন্ত্ৰণ কৰি আনিছোঁ শিৱসাগৰৰ এজন যুৱ নেতা তথা এটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, সততে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ থকা এটা সংগঠন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন। মই ৰাজু চেতিয়া ফুকনক আজি এইকাৰণে আমন্ত্ৰণ কৰি আনিছোঁ, বৰ্তমান পৰিস্থিতিৰ ওপৰত কিছু আলোচনা কৰিবলৈ। মই তেওঁক চিনাকি কৰি দিছোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰাজু চেতিয়া ফুকন। মই তেওঁৰ পৰা প্ৰথমতে এটা কথা জানিব বিচাৰিছোঁ, কৃষক নেতা অখিল গগৈ কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি? বাৰে বাৰে কিয় অখিল গগৈক জেললৈ বা কাৰাগাৰলৈ নিক্ষেপ কৰা হয়? তাৰ অন্তৰালত, তাৰ ভিতৰত কোনোবা ৰাজনৈতিক হস্তক্ষেপ বা কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি? মই তেওঁৰ পৰা এটা ভাতৃ সংগঠন হিচাপে কৃষক মুক্তি, মই তেওঁৰ পৰা এইটো কথা জানিব বিচাৰিছোঁ। হয়, আমি জন্মলগ্নৰে পৰা আমাৰ সংগঠনৰ জন্মদাতা কৃষক নেতা অখিল গগৈয়ে ষড়যন্ত্ৰভাৱে ৰাজনৈতিকভাৱেই হওক সামাজিকভাৱেই হওক প্ৰত্যেকটো ক্ষেত্ৰত তেওঁ বাধা আহি পৰিছে, আৰু সেইকাৰণে তেওঁ ৰাজনৈতিকভাৱে বৰ্তমান সময়ৰ চৰকাৰখনেই নহয়, কংগ্ৰেছ চৰকাৰ দিনৰ পৰা তেওঁ বিৰোধী দলৰ দৰে তেওঁ এককভাৱে নহ'লেও তেওঁ কৃষক সংগঠনটোৰ হৈ মাত মাতি আহিছে। আৰু এই মাত মাতি আহোঁতে আজি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে তেওঁক লৈ ৰাজনৈতিকভাৱে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰে। আৰু এইটো কথা একেবাৰে সত্য যে কৃষক নেতা অখিল গগৈ ষড়যন্ত্ৰভাৱে বলিৰ পথা সজাই তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰি এছাম দল সংগঠন, কেৱল ৰাজনৈতিক দল সংগঠনেই নহয়, অৰাজনৈতিক কিছুমান সংগঠনে TRP কমি অহাৰ কাৰণে তেওঁলোকে কৃষক নেতাগৰাকীক জেল হাজতলৈ পঠোৱাৰ এটা পৰিকল্পনা কৰে। আৰু এই পৰিকল্পনাটো ইমান নিখুঁতভাৱে পৰিচালনা হৈছিলে যে কেৱল মাত্ৰ এটা ইছ্যুৰ বাবে তেওঁলোকে ৰখি আছিলে যে কি ইছ্যুত কৃষক নেতাগৰাকী আটক কৰিব পাৰি আৰু কেনেদৰে আটক কৰিব পাৰি। এই গোটেইখনত যেতিয়া আমি দেখা পালোঁ যে কৃষক নেতাগৰাকী NSA লগোৱালৈকে আজি প্ৰায় দুৰ্গা পূজাৰ আগতে তেওঁ গ্ৰেপ্তাৰ কৰিছিলে, কিন্তু কোনো ৰাজনৈতিক বা দেশদ্ৰোহী গোচৰ নাছিল। সম্পূৰ্ণ কিছুমান ভুৱা গোচৰত তেওঁক আটক কৰি ৰখা হৈছে। আৰু আটক কৰি ৰখাৰ পিছৰ পৰ্যায়ত এই অসমৰ এই বিজেপি নেতৃত্বাধীন ফেচিষ্ট চৰকাৰখনে বৃহৎ নদীবান্ধ বনোৱাৰ পৰা আৰম্ভ কৰি সদ্যহতে যি নাগালেণ্ডক অসমৰ মাটিৰ দিবলৈ যি পৰিকল্পনা কৰিছে চৰকাৰীভাৱে, এই গোটেই প্ৰক্ৰিয়ালৈকে কিন্তু এটা ৰাজনৈতিক গোন্ধ আমি পাইছোঁ। আৰু এই গোন্ধটোৰ যোগেদি আমি জানিব পাৰিলোঁ যে কৃষক নেতা উপস্থিত আছিল অসমৰ বিশিষ্ট বুদ্ধিজীৱী সাংবাদিককে প্ৰমুখ্য কৰি বহুতো লোক। তাৰপিছত যি মন্তব্য প্ৰদান কৰিছিল আৰচাদ মাদিনীয়ে এটা বিতৰ্কমূলক, তাৰ পিছৰ পৰ্যায়ত অসমৰ বুদ্ধিজীৱীক লৈ অসমত যিটো পৰিস্থিতিৰ সন্মুখীন হ'ল, তুমি চাগে নিজে এইটো জ্ঞাত যে বুদ্ধিজীৱীক লৈ ক'ৰবাত হীৰেণ গোহাঁই ছাৰৰ পুত্ৰলিকা দিয়া হৈছে। কিছুমানে ইমানেই ছ'চিয়েল মিডিয়াতে হওক বা সামাজিক মাধ্যমতে হওক যিবিলাক বিৰূপ মন্তব্য প্ৰদান কৰিছে, এইখিনি এক পৰিকল্পিত ষড়যন্ত্ৰ বা নাই হীৰেণ গোহাঁই ছাৰৰ সৈতে কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি? সেইটো একেবাৰেতো সঁচা কথা যে তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে, কিয়নো যে হীৰেণ গোহাঁই ছাৰৰ যি জ্ঞান বা হীৰেণ গোহাঁই ছাৰৰ বুদ্ধিজীৱী হিচাপে যি তেওঁৰ অৱদান, এইখিনিক অসমৰ কোনো মানুহে কিন্তু অস্বীকাৰ নকৰে। কিন্তু এই কথাটো একেবাৰে সত্য যে হীৰেণ গোহাঁই ছাৰৰ বিৰুদ্ধে এক ব্যাপক ৰাজনৈতিক ষড়যন্ত্ৰ লিপ্ত হৈছে এই চৰকাৰখন। আৰু এই চৰকাৰখনৰ অহাৰ পিছৰ পৰ্যায়ৰ পৰা হীৰেণ গোহাঁই ছাৰে হওক বা অসমৰ বুদ্ধিজীৱীসকলৰ বিৰুদ্ধে কিন্তু এটা ফেচিষ্ট নীতি আমি দেখিবলৈ পাইছোঁ। আৰু দিল্লীত হোৱাৰ যি সভা NRC সম্পৰ্কত, এই সভাখনত ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ উপস্থিতি থকাৰ কাৰণে এটা মাত্ৰ ইছ্যু হ'ল। আৰু তেওঁ যি পুত্তলিকা দাগ কৰা হৈছে, তেওঁ যি সমালোচনা, এইখিনি কিন্তু অসমৰ মানুহে কৰা নাই। অসম আৰু অসমীয়া বিৰোধীৰ এটা চক্ৰই আৰু সাম্প্ৰদায়িক কিছুমান দল সংগঠন যেনে হিন্দু জাগৰণ মঞ্চৰ পৰা আৰম্ভ কৰি বিজেপিৰ বিভিন্ন নেতা পালি নেতাৰ প্ৰতাৰণা কৰি আহিছে। আৰু জনগণৰ বিৰোধিতাৰে জনগণক বিৰোধী স্থিতি গ্ৰহণ কৰি তেওঁলোকে জনগণে নিবিচৰা কিছুমান কাম কাজ কৰি আহিছে, যিবোৰক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এয়ালৈকে বৃহৎ নদী বান্ধেই হওক বা আমাৰ দৰিদ্ৰ দুখীয়া শ্ৰমিক শ্ৰেণী কৃষক মানুহখিনিৰ যি আঁচনি আছিলে, এই আঁচনিবোৰ তেওঁলোকে বন্ধ কৰি দিছে। আৰু সদ্যহতে তেওঁলোকে অসমৰ দৰিদ্ৰ দুখীয়া মানুহৰ চৰকাৰী চাউলটো বন্ধ কৰি দিয়াৰ এক কুটিল ৰাজনীতি আৰম্ভ কৰিছে, যিটোক আমি সংগঠনটোৱে প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে দৰিদ্ৰ দুখীয়া শ্ৰমিক শ্ৰেণীৰ মানুহবিলাকক লৈ যদি এনেধৰণৰ প্ৰতাৰণা কাম কৰি থকা হয়, তেনেহ'লে অনাগত আহিব লগা সময়ছোৱাত
কিন্তু ৰাজ্য চৰকাৰখনে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু তেওঁলোকৰ চৰকাৰখন নিপাত যোৱাটো কিন্তু একেবাৰে অসম্ভৱ নহয়। এই কথাখিনি কৈছোঁ কাৰণ কেলৈ আমি জনগণৰ লগত থাকোঁ, আমি জনগণক লৈ আমি আন্দোলন কৰি আছোঁ, জনগণৰ সমস্যাৰাজিক লৈ আমি প্ৰত্যেকটো সময়তে আমি মাত মাতিছোঁ আৰু এতিয়া যদি এনেধৰণে যদি জনগণৰ বিৰুদ্ধে কাম কৰি থাকে তেনেহ'লে এই চৰকাৰখনৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন কৰি থাকিবলৈ বাধ্য। শেহতীয়াকৈ দিল্লীৰ এখন সভাত আৰছাদ মাদানী আৰু তাত সেইখন সভাত এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে কৃষক নেতাগৰাকী অনুপস্থিতিত নদী বান্ধ বনোৱা, APSC কেলেংকাৰী আৰু চৰকাৰৰ কেইবাজনো মন্ত্ৰী আৰু মোলা এই দুৰ্নীতিসমূহত জড়িত হোৱাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে গাপ দি ৰাখিবৰ কাৰণে তেওঁ কৃষক নেতাগৰাকী আটক কৰিলে বুলি আমি ভাবিছোঁ। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ ওপৰত তোমালোকৰ মতামত কি হ'ব এইটো সময়ত? আমাৰ মতামতটো স্পষ্ট। কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ হোৱাৰ পিছৰ পৰ্যায়ৰ পৰাই অসমৰ প্ৰথম সংগঠন আমি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগঠন যে আমি তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আৰু তেওঁলোকৰ চৰকাৰখন অহাৰ পিছৰ পৰাই দৰিদ্ৰ দুখীয়া কৃষক শ্ৰমিক শ্ৰেণীৰ মানুহে নহয়, অসমৰ যি অধিকাৰ আছিল এই অধিকাৰসমূহৰ ওপৰত তেওঁলোকে বাৰে বাৰে ষড়যন্ত্ৰভাৱে এই অধিকাৰসমূহ সাব্যস্ত কৰিব দিয়া নাই। বাৰে বাৰে অসমৰ দৰিদ্ৰ দুখীয়া মানুহৰ প্ৰতি যিসমূহ কেন্দ্ৰীয় আঁচনি আছিলে এই কেন্দ্ৰীয় আঁচনিসমূহ কৰ্তন কৰি দিছে। বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰখনে কৈছে বৃহৎ নদী বান্ধ বনাব লাগে, বৃহৎ নদী বান্ধ বনোৱাৰ কামটো কৰি দিছে আৰু কেন্দ্ৰীয় চৰকাৰখনৰ মূল নেতৃত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত বাৰে বাৰে কৈছে যে আমি চৰকাৰ অহাৰ পিছৰ দিনাখনেই বাংলাদেশীসকল ইয়াৰ পৰা তালি টোপোলা বান্ধিব লাগিব। কিন্তু কোনো এটা ইছ্যুকে, কোনো এটা প্ৰতিশ্ৰুতিকে তেওঁলোকে প্ৰতিশ্ৰুতি নাৰাখিলে, কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দি গ'ল আৰু অসমক ষড়যন্ত্ৰমূলকভাৱে অসমৰ মানুহৰ ওপৰত শোষণ অত্যাচাৰ আৰম্ভ কৰি দিলে, যাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰতি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমি সকলোকেইটা সংগঠনে এককভাৱে কেন্দ্ৰীয় চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম আৰু এইটো কথাও আমি কৈ দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰখনৰ যি সাম্প্ৰদায়িক ৰাজনীতি বৰ্তমান অৱস্থাত আৰম্ভ হৈছে, তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ যি অসহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ভাৰতজুৰি আজি প্ৰতিবাদ কৰিছোঁ আৰু কৰি যাম আৰু তেওঁলোকৰ প্ৰতি আমাৰ যি আস্থা আছিল এই আস্থা বৰ্তমান অৱস্থাত নাই। আমি বিশ্বাস কৰিছোঁ তেওঁলোক পুঁজিপতিৰ চৰকাৰ, তেওঁলোকে কোনো ধৰণৰ আমাৰ কাৰণে ৰাইজৰ কাৰণে মাত নামাতে, তেওঁলোকে কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থ আৰু তেওঁলোকৰ প্ৰভাৱ খটুৱাই তেওঁলোকে মাত্ৰ আমাৰ মানুহবিলাকৰ প্ৰতি যি প্ৰতিশোধমূলকভাৱে তেওঁলোকে শাসন ব্যৱস্থা কৰিছে, এই ফেচিষ্ট চৰকাৰক আমি ধিক্কাৰ দিছোঁ। এই চৰকাৰৰ বিৰুদ্ধে আমি ব্যাপক গণ প্ৰতিবাদ কৰিম বুলিও আমি এই ক্ষেত্ৰত কৈ থৈছোঁ। আৰু ইয়াৰ পাছত আহিলে যে আপোনাৰ ৰাজ্য চৰকাৰখনৰ আটাইতকৈ ডাঙৰ কথা এইটোৱে যে জাতীয় নায়ক মহোদয়ে যেতিয়া চৰকাৰ গঠন কৰিলে, এই চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বৰ আত্মসমৰ্পণ কৰিছে। কেন্দ্ৰীয় চৰকাৰখনে যি কৈছে তাকে মানি লৈছে। অসমৰ জাতিদ্ৰোহী কিছুমান সমস্যা, জাতিদ্ৰোহী কিছুমান সিদ্ধান্ত লৈ লৈছে, যিকেইটা সিদ্ধান্তই অসমীয়া জনগণৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আনিছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ সমানুপাতিকভাৱে আমি ৰাজ্য চৰকাৰখনৰ বিৰোধিতা কৰিছোঁ। ৰাজ্য চৰকাৰৰ যি কাম কাজ, এই কাম কাজবিলাক আমি বিৰোধিতা কৰিছোঁ। ৰাজ্য চৰকাৰখনে আমাৰ জনগণৰ পঞ্চায়ত নিৰ্বাচনৰ তোমালোকৰ স্থিতি কি হ'ব? আমাৰ স্থিতিটো একদম স্পষ্ট। আমি বিজেপি চৰকাৰখনৰ কাম কাজবিলাকৰ লগত কোনো আশ্বস্ত নহয়। বিজেপি চৰকাৰখন আমাৰ অসমীয়া জনগণৰ একেবাৰে বিৰোধী স্থিতি গ্ৰহণ কৰিলে আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি আৰু বিজেপি চৰকাৰখনৰ প্ৰতি আমাৰ সমৰ্থন থাকিব যে এনেকুৱা কোনো কথা নাই। আমি কেৱল মাত্ৰ জনগণক সজাগ সচেতন কৰি এই চৰকাৰখনৰ বিৰুদ্ধে এক ব্যাপক গণ প্ৰতিবাদেই নহয়, এটা গণ সমৰ্থন গঢ়ি তুলিবলৈ গৈ আছোঁ আৰু যদি আমি সফল হওঁ তেতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত যে বিজেপি চৰকাৰখন সম্পূৰ্ণ নিপাত যাব আৰু বিজেপি চৰকাৰখনক অসমৰ জনগণেৰে ব্ৰহ্মপুত্ৰ নদী উটুৱাই একেবাৰে পঠাই দিব আৰু প্ৰায় 20-25 বছৰলৈকে বিজেপি চৰকাৰৰ অসমত চৰকাৰ গঠন কৰিব বুলি ভাবিব নোৱাৰে। কিয়নো এই বিজেপি চৰকাৰখনৰ সময়ছোৱাত যিবিলাক অসম আৰু অসমীয়া জাতিৰ বিৰোধী সিদ্ধান্ত ইতিমধ্যে লৈ পেলালে, এই সিদ্ধান্ত লোৱাৰ পাছত অসমৰ জনগণৰ যে আজি আমাৰ অনুষ্ঠান মত বিনিময় ইমানতে সামৰিব লৈছোঁ। ৰাজু চেতিয়া ফুকনে যি বক্তব্য প্ৰদান কৰিলে সেইখিনি নিশ্চয় আপোনালোকে দেখিলে। বিচাৰ বিবেচনা আপোনালোকৰ, সিদ্ধান্ত আপোনালোকৰ, মাত্ৰ আমাৰ প্ৰয়াস যিটো আপোনালোকৰ দায়বদ্ধতা, আপোনালোকৰ ৰাইজৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতা আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। মই ইয়ালৈ উপস্থিত থকা যুৱ নেতা ৰাজু চেতিয়া ফুকনক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ কাৰণে। লগত মই ৰাইজৰ মাজৰ পৰা বিদায় ল'ব লাগিব। ধন্যবাদ।